Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে। মই যোৱাকালি জেঠিমাহঁতৰ ঘৰত গৈছিলোঁ, তাকে আপোনালোকৰ লগত আগবঢ়াইছো। চাব আৰু কেনেকুৱা লাগে মোক কমেন্ট কৰি জনাব। Hello everyone. আজি হৈছে বহাগৰ 1 তাৰিখ, আমাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহৰ 1 তাৰিখ, আৰু আজি দিনটো মই কি কৰোঁ তাকে দেখাব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগৰবোৰৰ লগতো ফেমিলিৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বলক তেন্তে আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। কালি গৈছিলোঁ ন আমাৰ দেউতাৰ দাড়ি চুলি পকা বুলি, সেইকাৰণে আজি ৰং কৰি আছে, আৰু ৰং কৰি দি আছে আমাৰ মা। সৰুতে এনেকৈ কোনে কোনে ঘৰে ঘৰে বিহু মাৰিবলৈ গৈছিলে কমেণ্ট কৰি জনাব। মই হ'লে বহুত গৈছিলোঁ দেই। বহাগ বিহু হওক বা মাঘ বিহু হওক, আমি এনেকৈ ডাঙৰক সেৱা কৰি আশীৰ্বাদ লওঁ। আপোনালোকে লয়নে বাৰু? আৰু মই লগতে মুনাৰ লগত উঠা 2খনমান ফটো দি দিছোঁ আপোনালোকক। আমাৰ নাচনী কেইজনীয়ে ভালকৈ নাচিব জানিছেনে নাই কমেণ্ট কৰি জনাব দেই। এতিয়া ভাইটি আৰু মই জেঠিমাহঁতৰ ঘৰত যাই আছোঁ, দেউতাৰ বায়েকৰ ঘৰত। আৰু ক'ত ঘৰ গৈ পাই দেখাই আছোঁ বলক। আৰু এতিয়া বলক মোৰ লগত আপোনালোকক মোৰ জেঠিমাহঁতৰ ঘৰত। আজি মানে তাত সুঁৱৰি আছে আৰু বিহু খাবও যাম, সেইকাৰণে যাবলৈ ওলাইছোঁ। এতিয়া আমি আহি হালিগাঁও আৰু বিজয়নগৰৰ মাজত অৱস্থিত বিশাল মেগামাৰ্টখন পাৰ হ'লোঁ, আৰু এনেকৈ আমি গৈ থাকিম। বিশাল পাৰ হৈ আমি এতিয়া পাইছোঁ ৰাগা। এইখনো আমি পাৰ কৰি আহিলোঁ, আৰু এনেকৈ আমি মিৰ্জাৰ সৰবৰাহলৈ যাই থাকিম, বাবু আৰু মই। এতিয়া আমি আহি সৰপাৰাত থকা ভাঙৰা গোসাঁই থানখন পালোঁ, আৰু আমি জেঠিমাহঁতৰ ঘৰো পাই গ'লোঁ একেলগে, যিহেতু বেছি দূৰ নহয় মন্দিৰৰ পৰা। জেঠিমাহঁতৰ ঘৰ আহি পোৱা বহুত দেৰি হৈ গ'ল। চাহ তাহ খালোঁ। এইটো এটা দাদাৰ ছোৱালী, দেখাই আছোঁ বাৰু, আৰু অলপ পিছত দেখাই আছোঁ। এতিয়া আমি মন্দিৰত আহিছোঁ। মন্দিৰৰ ভিতৰত ইয়াতে গোপাল, নন্দ, যশোদা, বলৰাম, কৃষ্ণ গোটেইবোৰকে ইয়াতে সজাই তুলিছে। ইয়াৰ পৰা বেলেগ এটা মন্দিৰত লৈ যাব, য'ত সুঁৱৰি হ'ব, ইয়াতে সজাই পৰাই তাত লৈ যোৱা হ'ব। এতিয়া প্ৰথমতে নন্দ, যশোদা আৰু শ্ৰীকৃষ্ণ তিনিওকে সেইটো মন্দিৰলৈ লৈ যাব, তাৰপিছত গোপালকেইটাক লৈ যোৱা হ'ব। भागी भागी
এতিয়া গোটেইকেইটা গোপালকে লৈ যোৱা হৈছে ইয়াতে কমচে কম 50টা মান আছিলে বহুত হৈছিলে গোপাল আৰু মই আপোনালোকক ইয়াতে দেখাই দিছোঁ গোটেইকেইটা ভাত চাত খাই বহি আছো এইটো মোৰ জেঠিমা এইটো মোৰ মাজুমা আৰু এইটো দেউতা আৰু এতিয়া গধূলি হোৱাত আমি হোৱৰি চাবলৈ গৈ আছো এইটো মন্দিৰত যোনটো মন্দিৰত হোৱৰি হৈ আছে দধি মন্থন হৈছিলে তাত গৈ আছো এতিয়া আমি ইয়াতে দিনত দধি মন্থন হৈছিলে যিহেতু আমি দিনত অহা নাই সেইকাৰণে এতিয়া এনেকৈ দেখাই দিছো গধূলি হোৱাত ইয়াতে কৃষ্ণ বলৰাম আৰু গোপাল গোটেইকেইটাকে ইয়াতে বহাই থৈ দিছে মঞ্চ এখনত আৰু এনেকৈ সকলে সেৱা কৰিছে আৰু লগতে ময়ো সেৱা কৰিলোঁ দিয়কচোন আহি থকা দিনবোৰ যাতে ভালে কুশলে পাৰ হয় তাৰে কামনাৰে ময়ো ইয়াতে সেৱাটি কৰি লৈছোঁ সভাথলীৰ পৰা এতিয়া আমি দোকানবোৰলৈ আহিছোঁ যিহেতু আমাৰ লগত সৰু ল'ৰা ছোৱালীকেইটাও আছিল মোৰ ভাগিনকেইটা আছিল সিহঁতক লৈ আমি এতিয়া দোকানত আহিছোঁ আৰু কিবাকিবি কিনি লৈছোঁ আৰু যিহেতু সভা হওক পূজা হওক ইয়াতে জিলাপি মেইন হয় আমি গৰম গৰম জিলাপিও খাই লৈছোঁ আৰু আপোনালোকক দেখালোঁ আমি এতিয়া জেঠিমাহঁতৰ ঘৰ আহি পালোঁ সভা চাই ফুৰি চাই কালি মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ সেইকাৰণে আজি আকৌ নেক্সট ডে আহি গ'লোঁ যোৱাকালি যিহেতু মোৰ কমপ্লিট নহ'ল সেইকাৰণে এতিয়া মই সামৰণি কমাৰিব ওলাইছোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নপাহৰিব তেতিয়াহ'লে আহিছোঁ বাই বাই